हेलो व्यूअर्स वेलकम टू किचन रेसिपी। আজি আমি বনাম মগু দাইলৰ লগত ৰৌ মাছৰ মুড়ি ঘণ্ট। আহকচোন দেৰি নকৰি এই ৰেচিপিটো কেনেকৈ বনোৱা হৈছে চাই লওঁ। প্ৰথমে আমি তেল গৰম হ'ব দিছোঁ। তেল গৰম হোৱাত কাটি থোৱা মাছৰ মাথাখিনিত নিমখ হালধি লগাই ফাৰ্ষ্ট অলপ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আমি আন এখন কেৰাহীত পুনৰ অলপমান তেল গৰম হ'ব দিছোঁ। তেল গৰম হোৱাত প্ৰথমেই দিয়া হৈছে তেজপাত, কাটি থোৱা পিঁয়াজখিনি দি অলপ সময় ভাজি লোৱা হৈছে। পিঁয়াজখিনি অলপ ভজা হৈ গ'লত এতিয়া দিয়া হৈছে কটা জলকীয়া আৰু নহৰু। এতিয়া দিয়া হৈছে জিৰাৰ গুড়ি, এইখিনি অলপমান ভজাৰ পাছত দিয়া হ'ব ফ্ৰাই কৰি থোৱা মাছৰ মাথাখিনি। অলপমান ভজাৰ পাছত ইয়াত দিয়া হ'ব বইল কৰি লোৱা মগু দাইলখিনি। এই দাইলখিনি আমি আগতীয়াকৈ কুকাৰত এটা চিটি দি বইল কৰি ৰাখিছিলোঁ। এইখিনি এতিয়া আমি ভালদৰে লৰাই দিম। দেখিছে যে মুড়ি ঘণ্টখিনি প্ৰায় হৈ গৈছে। এইখিনি পুনৰ আমি কুকাৰত ভৰাই দিম, তেতিয়া ইয়াক খাবলৈ আৰু টেষ্টি হয়। এতিয়া কুকাৰৰ ঢাকনখন লগাই ইয়াক এটা চিটি মাৰিবৰ কাৰণে বন্ধ কৰি দিম আৰু আমাৰ মগু দাইলৰ লগত মাছৰ মুড়ি ঘণ্ট ৰেডি। ইয়াক আপোনালোকে ভাতৰ লগত খাব পাৰে। ৰেচিপিটো কেনেকুৱা পালে জনাব আৰু যদি ভাল পালে তেতিয়া প্লিজ লাইক কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব।